তো হেল্ল' এভৰিৱান, মোৰ নাম নয়নতৰা আৰু মোৰ চেনেললৈ আপোনাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল ছানডে' আৰু আজি মই ভাবিছোঁ আজি ছানডে'ৰ দিনাখন মই আৰু মোৰ ল'ৰা বাবু আমি দুটাই কেনেকৈ পাৰ কৰোঁ তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভাবিছোঁ, দেখাম বুলি ভাবিছোঁ। ছানডে'ৰ দিনাখন আমি কি কৰোঁ কি নকৰোঁ, মই তাৰ লগত কি কৰোঁ, কেনেকৈ পাৰ কৰোঁ দিনটো, তাকে অকণমান আপোনালোকৰ লগত দেখাব চেষ্টা কৰিছোঁ। আৰু এতিয়া মই ৰাতিপুৱাটো আৰম্ভ কৰিছোঁ এগিলাচ পানীৰে, আৰু পানীগিলাচ খোৱা হোৱাৰ পিছত মই চাহ বনাবলৈ আহিছোঁ। এয়া মই ৰঙা চাহ বনাই আছোঁ। আৰু এতিয়া চাহখিনি মই লৈ যাম মোৰ ৰুমলৈ, তাতে গৈ বাবু আৰু মই খামগৈ। মাৰ যিহেতু গা ধুওঁতে অকণমান দেৰি হয়, চ' মাহঁতে অকণমান দেৰিকৈ খায় আৰু মই আৰু মোৰ বাবু আমি এতিয়া খাই লওঁ। আৰু এতিয়া মই তাক পঢ়াই আছোঁ। আৰু নেক্সট চিক লিখা, গুড বয়, আকৌ নেক্সট। ধুনীয়া হৈছে দেই, বঢ়িয়া। আৰু কি কৈছা? ধুনীয়াকৈ লিখিছা দেই বাবু। 7 লিখা, 7 য়েছ, অ'কে, বঢ়িয়া। 7 লিখা, 7 য়েছ, ধুনীয়া হৈছে, গুড বয়। এইটো লিখিবি পিছত, 7 লিখা, মই লিখি দিম, তুমি ট্ৰাই কৰিবা। অ'কে বেটা। আৰু এতিয়া তাক পঢ়োৱা হোৱাৰ পিছত মই বাবুৰ কাৰণে ভাত বনাবলৈ আহিছোঁ। এয়া মই কণী বইল কৰিছোঁ আৰু ভাত বহাই দিছোঁ। ৰাতিপুৱা ভাত আমাৰ কোনেও নাখায়, মানে মা নাখায়, ময়ো নাখাওঁ আৰু মোৰ ভণ্টিও নাখায়। মই ওটছ খাওঁ আৰু ব্ৰেড তেনেকৈ খাওঁ কেতিয়াবা। ভাত মই নাখাওঁ, মায়েও নাখায় ভাত। আৰু মই বাবুৰ কাৰণে ভাত বনাইছোঁ। এয়া মই তাক ভাত খুৱাই আছোঁ। বহুত ডিষ্টাৰ্ব ভাত খুৱাবলৈ তাক। আৰু এতিয়া মই কাটিছোঁ মধুৰিআম খাম বুলি ভাবিছোঁ। আমি মধুৰিআম, বাবু আৰু মই মধুৰিআম খাই আছোঁ, চাব পাৰে। আমাৰ ঘৰৰে মধুৰিআম হয় এয়া, আৰু বহুত মিঠা আছিলে মধুৰিআমটো। আৰু আজি মই ভাবিছোঁ আপোনালোকক আমাৰ মাৰ, মানে আমাৰ ঘৰৰ মায়ে, গোটেইখিনি মায়ে ৰুইছে বাৰু। আমাৰ ঘৰৰ মাৰ ফুলনি আৰু পাচলিৰ বাগিচাখন অকণমান দেখাম বুলি ভাবিছোঁ। সৰু বাগিচা বাৰু, ইমান বেছি নহয়, ডাঙৰ নহয়, সৰু হয়, কিন্তু মায়ে বহুত কষ্ট কৰি মায়ে ৰুইছে, এইবোৰ বনাইছে। আৰু মায়ে মানে বহুত ভাল পায়, ময়ো ভাল পাওঁ ৰুই, কিন্তু মোৰ তেনেকৈ সময় নহয়। মায়ে ৰুইছে। আৰু আমাৰ ঘৰত আপোনালোকে চাৰিওফালে দেখিব মানি প্লেণ্ট বহুত দেখিব, আৰু মায়ে এইবোৰ মানি প্লেণ্ট ৰুইছে। আৰু এয়া কিবা পাত বুলি কয়, এই পাতটোৰ নামটো মই পাহৰিছোঁ, জানিছিলোঁ নামটো, চৰি, মেচেণ্ডেৰী পাত হয় এইটো, মেচেণ্ডেৰী পাত। আৰু এয়া হ'ল আমাৰ ঘৰৰ কল। এয়া অমৃতসাগৰ কল হয়, এয়া লাগিছে কল। আৰু এয়া হ'ল মায়ে অমিতা গছ ৰুইছে। আৰু এয়া হ'ল জলকীয়াৰ গছটো বহুত আছে, ইমান ধুনীয়াকৈ জলকীয়া লাগিছে যে। আৰু এয়া হ'ল বেঙেনা, ফুল ধৰিছে, বেঙেনা লগা নাই এতিয়া, এয়া ফুল ধৰিছে চাওক। আৰু জলকীয়া চাওকচোন কিমান ওলমি লাগি আছে জলকীয়াবোৰ। মোৰ জলকীয়া তেনেকৈ লাগি থাকিলে মোৰ ইমান ভাল লাগে, ছিঙি আনো তেনেকুৱা লাগে। এয়া জলকীয়া ইমান লাগিছে। এইডাল মায়ে কিবা কোমোৰা নে কি, এইডাল চাগে কোমোৰা হ'ব, হয়, এইডাল কোমোৰা মায়ে উঠাইছে। আৰু এয়া হ'ল আমাৰ ঘৰৰ পাণ, আৰু এইডাল হ'ল আমাৰ ঘৰৰ ভোট জলকীয়া, এইবাৰ লাগিছে নতুনকৈ। এয়া চাওক ইমান ধুনীয়াকৈ লাগিছে জলকীয়াবোৰ, ডাঙৰ হৈছে, কিন্তু ইমান মানে পুৰঠ হোৱা নাই জলকীয়াকেইটা। এটা ৰঙা হৈছে, এটা পুৰঠ হৈছে, কিন্তু মই ছিঙা নাই, ধুনীয়াকৈ থৈ দিছোঁ, মানে পুৰঠ হ'বলৈ ৰাখিছোঁ। যেতিয়া গোটেইকেইটা ৰঙাচুৱা হ'ব তেতিয়া লৈ আহি কেনে আচাৰ বনাম। আৰু এইডাল হ'ল তিয়ঁহ চাব পাৰে, এডাল লাগি আছে, আৰু বেছি লগা নাই, লাগি মানে সৰু কৰ ধৰিছে বাৰু। আৰু এয়া ওপৰত হ'ল ৰঙালাও উঠাইছে মায়ে। ৰঙালাও সৰুকৈ কেইটামান লাগিছে, কিন্তু ডাঙৰ হোৱা নাই বাৰু। আৰু এতিয়া মই বনাবলৈ লৈছোঁ আজি ৰাজমাহ।
ৰাজমা বনাবলৈ আলু কাটি লৈছোঁ, পিঁয়াজ, আদা, নহৰু তেনেকৈ গোটেইখিনি মছলা লৈছোঁ। এয়া গোটেইখিনি মছলা। আৰু এতিয়া মই কুকাৰত নিমখ দি পিনে ধুনীয়াকৈ মই সেইখিনি বইল কৰি ল'ম। আৰু এতিয়া এটা মিক্সাৰ গ্ৰাইণ্ডাৰত মই গোটেইখিনি মছলা মই গ্ৰাইণ্ড কৰি ল'ম। পিঁয়াজ, নহৰু, জলকীয়া, তাৰপিছত জিৰা আৰু গোলমৰিচ, জালুক বুলি কয়, জালুক কেইটামান জালুক লৈছোঁ মই, জালুক কেইটামান আৰু জিৰা, তেনেকৈ মই গোটেইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। মিক্সাৰ গ্ৰাইণ্ডাৰত মই গ্ৰাইণ্ড কৰি লৈছোঁ, ধুনীয়া এটা মিক্সাৰ হৈছে। এতিয়া মই সেইটো বনাই আছোঁ। তাৰপিছত মই বাবুক খুৱাবলৈ আহিলোঁ, মেগী খুৱাবলৈ আহিলোঁ। নাই মই খাই দিম। আৰু মই কেৰাহীখন বহাই লৈছোঁ। আৰু তেল দিছোঁ, দি তাতে মই তেজপাত দি গোটেই মছলাখিনি দি ভাজি আছোঁ। আৰু ঢাকন দি মই ভাজি আছোঁ। এতিয়া অলম'ষ্ট হৈ গ'ল মোৰ আজি ৰাজমা চব্জি, মোৰ অলম'ষ্ট হৈ গ'ল। বেছি দেখাব নোৱাৰিলোঁ বাৰু আজি, কেতিয়াবা দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই মোৰ অকণমান স্কিন কেয়াৰ কৰিম বুলি ভাবিছোঁ। স্কিন কেয়াৰৰ কাৰণে মই লৈছোঁ এল'ভেৰা, আমাৰ ঘৰৰ এল'ভেৰা হয়। আৰু এয়া হয় বেচন, হালধি, গোটেইখিনি মিক্স কৰি মই স্কিনত মানে গালত মই লগাম। এয়া মই ধুনীয়াকৈ এল'ভেৰাখিনি কাটি আছোঁ। এয়া চাব পাৰে মই ধুনীয়াকৈ এল'ভেৰাখিনি এনেকৈ কাটি আছোঁ। আৰু এল'ভেৰা জেল বজাৰত কিনি অনা বটলতকৈ আমাৰ যিটো ফ্ৰেছ ঘৰৰ হয়, সেই এল'ভেৰা পাবলৈ হ'লে সেনেকুৱা এল'ভেৰা যদি আপোনালোকে ইউজ কৰে গালত বা চুলিত লগাইতো বহুত বেছি ভাল। এল'ভেৰা আমাৰ চুলিৰ কাৰণে, গালৰ কাৰণে, স্কিনৰ কাৰণে, সকলোৰ কাৰণে বহুত বেছি ভাল হয়। চুলিৰ কাৰণে বহুত বেছি ভাল হয়। আৰু এইটো টেক্সচাৰটো মোৰ ৰেডি হৈ গ'ল। আৰু এইটো মই ধুনীয়াকৈ এতিয়া এপ্লাই কৰিম। এয়া চাব পাৰে মই ধুনীয়াকৈ এপ্লাই কৰিলোঁ। এতিয়া মই 10-15 মিনিট ৰাখি ধুনীয়াকৈ ধুই দিম। আৰু তাৰপিছত চাব মোৰ স্কিনখন কিমান গ্ল'য়িং দেখায়। এয়া চাব পাৰে মই ৱাছ কৰি অহাৰ পিছত এইটো হ'ল মোৰ ৰিজাল্টটো। স্কিনখন চাব পাৰে ইমান ধুনীয়া ছফ্ট লাগিছে। আৰু বেচনটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি ভাল হয়। তো হেল্ল' এভৰিৱান, আমি এতিয়া ভাত চাত খাই অকণমান বিচনাত আহিছোঁ ন। আমি এতিয়া কি কৰিম? হামু দিম। এতিয়া অলপমান শুম। তাৰপিছত উঠি আমাৰ কিবা এটা কাম আছে ন। তেনেহ'লে আমি অকণমান শুই লওঁ। এনেই বাৰু শুৱা নহয় দিনত, কিন্তু আজি চানডে বুলি অলপ শুৱা হয়। দিনত এনেই বেলেগ বাৰত আৰু শুৱা নহয় সেনেকৈ। আৰু এই বদমাছটোক অলপমান শুৱাই থওঁ, যিহেতু ৰাতি পঢ়িব লাগিব নে। বদমাছটোৰ এক্সামো আহিছে। কেইটা তাৰিখৰ পৰা তোমাৰ এক্সাম? 4 নহয়, কেই তাৰিখৰ পৰা এক্সাম আছিল তোমাৰ? 6 ছেপ্টেম্বৰ হয়নে? আৰু 26ত আমাৰ কাৰ বাৰ্থডে? ইয়েছ, আমাৰ বাবুৰ বাৰ্থডেও আহি আছে হয়নে? আগতে অভিৰূপৰ বাৰ্থডে, আগতে ফাৰ্ষ্ট তাৰ ফ্ৰেণ্ডৰ বাৰ্থডে, তাৰপিছত আমাৰ বাবুৰ বাৰ্থডে ন। আমাৰ বাবুৰ বাৰ্থডে কেক কাটিব লাগিব হয়নে? তেনেহ'লে আমি এতিয়া শুওঁ অলপমান। তেনেহ'লে অলপ পিছত লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'। আৰু এয়া দুপৰীয়া শুই উঠাৰ পিছত মই বনাবলৈ আহিলোঁ কেক, চকলেট কেক, অৰিঅ' বিস্কুটৰ কেক। এয়া বিস্কুটৰ কেক বনাবলৈ মই বিস্কুট কেইখন ওলাই লৈছোঁ, ক্ৰীমখিনি এক্সট্ৰাকৈ লৈছোঁ। তাৰপিছত লৈছোঁ ইয়াতে চেনি দিছোঁ, দি গোটেইখিনি মই মিক্স কৰি ল'ম। লৈ মই ধুনীয়াকৈ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। চাব পাৰে মই ধুনীয়াকৈ গ্ৰাইণ্ড কৰি লৈছোঁ এইখিনি। এয়া চাব পাৰে ইমান ধুনীয়া মিক্স হৈছে। আৰু এতিয়া মই গোটেইখিনি এটা চৰিয়াত বা বাতিত যিহে নহওক ধুনীয়াকৈ বাকি ল'ম। আৰু লৈ ইয়াতে মিক্স দিম ইন'। আৰু আপোনালোকে বেকিং পাউডাৰ দিব পাৰে, বেকিং পাউডাৰ নাথাকিলে ইন' ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া দিম মই ইয়াতে গৰম গাখীৰ দি মই ধুনীয়াকৈ এইটো মিক্স কৰি ল'ম। আৰু এটা ধুনীয়া মিক্সাৰ এটা ধুনীয়াকৈ বনাই ল'ম।
চাব পাৰে ইমান ধুনীয়াকৈ মিক্স হৈ গৈছে আৰু এতিয়া পাঁচটা বাতি লৈছোঁ আৰু লৈ তাতে ধুনীয়াকৈ মই বাটাৰ ধুনীয়াকৈ মই চাৰিওকাষে এপ্লাই কৰি দিম, লগাই দিম গোটেই গাটোত। বাটাৰ নহ'লে এল'ভেৰা কি কয় এইটো তেল, ৰিফাইন তেল দিব পাৰে আপোনালোকে। মই বাটাৰ আছিলে, মই বাটাৰ দি দিছোঁ। গোটেই বাতিটোৰ গোটেই গাতে লগাই দিছোঁ আৰু তাতে মই ধুনীয়াকৈ এই মিক্সাৰখিনি দি দিছোঁ। এয়া ৰেডি হৈ গ'ল মোৰ। আৰু এতিয়া মই কুকাৰ এখন গৰম কৰিছোঁ, তাত মই নিমখ দিম তলত, নিমখ দি পিনে মই বাতিকেইটা বহাই দিম। আৰু এয়া হৈ গ'ল মোৰ আজিৰ অ'ৰিঅ' বিস্কুটৰ কেক। চাব পাৰে ইমান ধুনীয়া হৈছে, দেখাত যেনেকুৱা ধুনীয়া হৈছে, খাবলৈ সিমান টেষ্টি হৈছিলে আৰু বহুত বেছি স্পঞ্জি হৈছিলে। এয়া চাওক, মই এখন চামুচ সুমুৱাই দিছোঁ আৰু কি ধুনীয়াকৈ ওলাই আহিছে চাওক চামুচখন। ধুনীয়াকৈ স্পঞ্জি হৈছে একদম। আৰু এতিয়া ফাৰ্ষ্ট কেকটো মই দিবলৈ গৈছোঁ বাবুক। সি টিভি চাই আছে, মই তাক কেকটো দি আহোঁ। আৰু যিহেতু মাহঁত ঘৰত নাই আজি, তো মাহঁতে আহিলে খাব। আৰু এতিয়া সি আৰু মই খাই লওঁ। তো আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিলে। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তো এটা লাইক কৰিব, কমেণ্টত জনাব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ 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 মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, মোক ছাপোৰ্ট কৰিব। তো আজিলৈ আহিছোঁ আৰু লগ পাই আছোঁ নতুন আন এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই। ओरिजिन कंटेंट से बना सावलॉन हैंड वॉश ख्याल रखने वाले हाथों का रखे ख्याल।